নমস্কাৰ বন্ধুসকল। নাম কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম আৰু এই নাম ইয়াৰ উদাহৰণস্বৰূপে আমি দেখিবলৈ পাওঁ যে বহুতো যুৱক যুৱতী এই নামৰ নিচা যি আছে আৰু সেই নামৰ নিচাতেই বহুতো ডেকা ল'ৰা ছোৱালী ওলাই আহিছে। আমি বহু ঠাইত দেখিছোঁ যে সৰু সৰু শিশুসকলেও এই নামৰ প্ৰতি আগ্ৰহ দেখা যায়। কিন্তু তাৰ মাজতো আমি যদি চাওঁ, এনেকুৱা বহুতো গাঁও বহুতো অঞ্চল আছে য'ত ঘোষা নাম দিহানাম আদিত মানুহে অনিচ্ছা প্ৰকাশ কৰা দেখা যায়। সেয়ে মই ভাবিছোঁ সকলো ল'ৰা ছোৱালী ডেকা গাভৰু আমি সকলোৱে আহি আমাৰ অসমীয়া সংস্কৃতি যিটো হৰিৰ নাম, সেই নামত সকলোৱে সহযোগ দিব লাগে। নাম এনেকুৱা এটা বস্তু, আপুনি যদি তাত অকণমান সময় বহে, চকু মুদি যদি এবাৰ ভালদৰে শুনে, তাত নাগৰা তাল হাতৰ চাপৰি সংমিশ্ৰণেৰে যিটো হৰিৰ মধুৰ ৰস আৰু সেই মধুৰ ৰসেৰে মুখাৰিত গোটেই সেই চোতালখনত, যিখন চোতালত হৰিৰ নাম গুণ চলি থাকে, সেইখিনি সময়ত আপুনি যদি অনুভৱ কৰে যে সেইখন চোতাল নহয় এখন বৈকুণ্ঠলৈ পৰিণত হয়। সেয়ে আমি সকলো ৰাইজে, সকলো অসমৰ মানুহে, আমাৰ যিহেতু অসমীয়াৰ প্ৰথম পৰিচয় আমাৰ নাম, আৰু এই নামটো হ'ল আমাৰ অসমীয়াৰ পুৰণি সংস্কৃতি। এই সংস্কৃতিটো যদি আমি বচাব লাগে তেনেহ'লে আমি নতুন প্ৰজন্মই ওলাই আহিব লাগিব আৰু এই নামত আমি সহযোগ কৰিব লাগিব। তাল নাগৰা যিয়ে যি শিকিব চেষ্টা কৰে সকলোতে শিকিব পাৰি, তেনেকুৱা প্ৰশিক্ষণ ল'ব লাগে আৰু প্ৰশিক্ষণ লৈ আমাৰ এই নামত ভাগ ল'ব লাগে। আৰু এই নামৰে অকণমান ঘোষা নামৰ মই অকণমান তাল বজোৱা এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগে আপোনালোকে লাইক এটা দি দিব আৰু যদি বেয়াও পায় মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।